আলোকেৰে সুসজ্জিত মহানগৰী গুৱাহাটী পূজা বুলি ক'লেই গুৱাহাটীত এক অনন্য মাদকতা মায়ানগৰীলৈ পৰিণত হৈছে মহানগৰী গুৱাহাটী যিহেতু আৰম্ভ হ'ল পূজাৰ বতৰ আজি পবিত্ৰ গণেশ চতুৰ্থী বুলি গণেশগুৰি গণেশ মন্দিৰত বিৰদি বাট নোপোৱা অৱস্থা ৰং বিৰঙী আলোকেৰে সুসজ্জিত হৈ পৰিছে গণেশ মন্দিৰ মাজে মাজে ভাহি আহিছে নাগাৰা নামৰ ধ্বনি গণেশ চতুৰ্থী বুলি ময়ো বিঘ্নহৰ্তাৰ আশীষ বিচাৰি পালোহি গণেশ মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে যেন পবিত্ৰ ভক্তি ভাৱেৰে মন ভৰি পৰিল যিহেতু অতি সুন্দৰকৈ সাজ সজ্জা কৰাত সোণত সুৱগা হৈ পৰিছে মন্দিৰ ভাগ মন্দিৰত আহিয়ে প্ৰথমে ধূপ চাকি লৈ ললো আৰু বৰষুণক নেওচি শৰণাপন্ন হলো পাৰ্বতী নন্দনৰ মন্দিৰত যিহে ভিৰ বাবাক দৰ্শন কৰাৰ আগতে সকলো দৰ্শনাৰ্থীৰ লগতে একেলগে শাৰী পাতি বাবাক দৰ্শনৰ দিশে আগবাঢ়িলো আৰু অৱশেষত বাবাৰ ওচৰ পালোহি যিহেতু অগণন ভক্তৰ ভিৰ হৈছিল তাৰ বাবে মন্দিৰ ভাগত চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা নাছিল আৰু তাৰ বাবে কাষতে থকা গণেশ পূজাৰ মণ্ডপ ভাগত গৈ ধূপ চাকি জ্বলাই সেৱা জনালো আৰু তাৰ পাছতে নামনি অসমৰ জনপ্ৰিয় নাগাৰা নাম উপভোগ কৰিলো সদৌ শেষত সকলোলৈকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছো দেই বাবাই যাতে সকলোৰে মনোকামনা পূৰণ কৰে